মোৰ নাম শ্ৰী জ্যোতিৰ্ময় দেৱ চৌধুৰী। আজি 20 জুন ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী ঢাকা চহৰত। তেওঁৰ পিতৃৰ নাম আছিল গোলাপ চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিপালা ৰাভা। 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনাটত সামৰণি পৰে। তেওঁ আজি 20 জুন ৰাভা দিৱস উপলক্ষে মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম আমি খাটি খোৱা মানুহ। মদাৰ ফুল ৰাঙলী বোল আদৰটো নাইহে বৰ বঙলাত সেই ফুলে বৰ আদৰ হয়ৰে। আমি খাটি খোৱা মানুহ, জাতত আমাক ঋণ বুলি কয়। ভুল বাবু হ'লে বৰ মান পায়, কামত হ'লে একোৱেই নাই ৰে। বৰ মানুহৰ বান্দৰ আমিয়ে আমাৰ জোৰ নেপায়হে। আমাৰ বাহুৰ বল মগজু বুদ্ধি দুয়ো সমান্তৰাল ৰেখাৰে। নমস্কাৰ।